Hey guys, welcome back to my YouTube channel Urboshi Bordoloi. এজনী মোৰ সিস্টাৰ অকমান কবচোন সেম লাগোনে মানুহে কয় মানে সবে প্ৰায়ে কয় আৰু সবে নহয় মানে আমি বিলা সেম দেখো আজি আহিছো বামুণগোসাই থান নিবুকালিত আমাৰ লুকটো কেনেকুৱা লাগিছে কব সিস্টাৰ হয় আৰু ব্যাকগ্ৰাউণ্ড সব ওয়াও সো বিউটিফুল বহুত ধুনীয়া পাহাৰ হয় পিছফালে যত আহিছো আমি মানে থানলে আহিছিলো থানত মানে পাপাহঁতৰ লগত একদম পিকনিক এটা হ'ব আৰু পাপাহঁতৰ ফ্ৰেণ্ডবিলাকৰ লগত পাপাৰ ফ্ৰেণ্ডবিলাকৰ লগত পিকনিক এটা হ'ব ধুনীয়া চাই মানে কি লাগে আৰু চব পূজা দি ল'লোঁ আমি এতিয়া খানাটো খাম আৰু লাহে লাহে বনাই আছে ইফালে হেৰি কৰি আছে মানে পূজাৰ সামগ্ৰীবিলাক ৰেডি কৰি আছে ইফালে খাদ্য ৰেডি কৰি আছে আমি ইফালে আহিছোঁ ভিডিঅ' বনাবলৈ ধুনীয়া ৰিলছ এটাতো হ'বই আৰু ফটোটো হ'বই আৰু আহি গৈছোঁ অকণমান বনাবলৈ চাই যাক ভিডিঅ'টো আই উইচ কি সকলোৱে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো হে চিষ্টাৰ এইফালে চাওক বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া এইফালে যেতিয়া ধান হৈ যাব আৰু মজা লাগে আৰু দেখিবলৈ এতিয়া ধান চান নাই তথাপিও বহুত ধুনীয়া লাগে কাৰণ বেকগ্ৰাউণ্ডত পাহাৰখন আছে এয়া মন্দিৰটো গৈ আছে আচ্ছা আমাৰ ভণ্টিয়ে মন্দিৰৰ হিষ্ট্ৰীটো কৈ দিবলৈ কৈছে মানে ভণ্টি তুমিয়ে কৈ দিয়া ন দে কৈ দে ক না মোক ক'বলৈ দিয়া আকৌ তাই নিজে নকয় এতিয়া কিয় লাগি আচ্ছা মই কৈ দিছোঁ শুনক মানে একদম পুৰণা দিনৰ আইতাসকলে কয় আৰু পুৰণা আইতা আমাৰ মায়ে কৈছে আৰু মাহঁতৰ মানে আইতাহঁতে কৈছিলে ইয়াত মানে এই হাতী বাঘ যিমান মানে জীৱ জন্তু আছে নহয় আহি পেলাই ইয়াত ৰাতি হাতীয়ে মানে হেৰি লৈ আহে কল লৈ আহে ৰাতি কল লৈ আহি ইয়াত পূজা দি পেলাই সেৱা কৰি যায় বুলি মানুহে কয় আৰু ৰাসো হয় ইয়াত বহুত ধুনীয়া ৰাস হয় মানে বহুত ধুনীয়া আৰু বাঘ আহিলেও ইয়াত সেৱা কৰি যায় আৰু হাতী আহিলেও সেৱা কৰি পেলাই যায় যিমানে এনিমেলছ নাহক কিয় অঁ কি কৈছা মানে কল চল যি পায় আৰু সিহঁতৰ লগত লৈ আহি পেলাই পূজা দিয়ে আচ্ছা বাঘে কেনেকৈ ফল আনে বাৰু না হাঁহিব যোৱা নাই মানে কয় আৰু আইতাহঁতে আগতে আমাক কৈছিলে আমাৰ মায়ে এতিয়া আমাক কয় আৰু মাহঁতৰ আইতা আৰু বহুতে কৈছে আমাৰ বা ইয়াতে কৰিছে বাও কয় যে হয় সেইটো মানে এনিমেলছবিলাকে আহি ইয়াত পূজা কৰি যায় বহুত মানে প্ৰসিদ্ধ মন্দিৰ আৰু মানে মনৰ পৰা যি বিচাৰে মানে তাকে পোৱা যায় বুলি কয় মই বিচাৰিছোঁ মই উঠনি কিবা এটা যে বিচাৰিব লাগে পাহৰিবলৈ এতিয়া কিবা এটা তাই য'তেই যায় মন্দিৰত কিবা যে বিচাৰিব লাগিছিলে পাহৰি যায় হা আৰু আহি পেলাই ক'ব অঁ মই কিবা এটা বিচাৰিব লাগিছিলে পাহৰি গ'লোঁ নহয় ক'ব তই এতিয়াই বিচাৰ দে একো নহয় ইমানে ভক্তিবান মানে ভগৱানৰ ওচৰত গৈ তাই চব পাহৰি যায় এনেকৈ আহিব সকলোৱে বহুত ভাল মন্দিৰটো আৰু মানে বেলেগ ছিজনত নহ'লেও ৰাস চাবলৈ আহিব ৰাসো হয় ইয়াত বহুত ধুনীয়া ৰাস হয় কেইবাজনো কৃষ্ণ নচুৱাই বহুত ধুনীয়া হয় মুঠতে আৰু গৰু পোৱালি বোলে এজনী মাকৰে দুটা তাইহে জানিব এতিয়া এজনী মাকৰ হ'লে নহ'বতো পাৰে ইমান কেইজনী গৰু ইয়াত আছে তাই কয় এজনী মাকৰে দুটা পাৰিলে আমি মন্দিৰটো আহি পাইছোঁ এয়া আমাৰ টিকলি দেখিছে আমাৰ টিকলিয়ে চাইকেলত উঠিছে আমাৰ দাদা ছোৱালী বুঢ়ীয়ে চাইকেলত উঠিছে চাওক আমাৰ পাপাহঁতৰ ফেমিলিটো আহি আছে মানে গোটৰ ফেমিলি যিটো টিচাৰ গ্ৰুপ হয় পাপাহঁতৰ তেওঁলোকে ইয়াত মানে খানা এটাও খাব এয়া থানখন হৈছে চব কিমান ধুনীয়া পৰিৱেশটো বহুত ভাল লাগিছে আহি পেলাই মানে একদম পজিটিভ এনাৰ্জি পোৱা যায় বহুত ভিতৰখন চাম বলক কিমান দুষ্ট দেখিছে ল'ৰা ছোৱালীবিলাক থাকিলে ওপৰেদি পাৰ হৈ গুচি গ'ল নেকি আহিছে আৰু বোলে ভিতৰলৈ যাওঁ ভিতৰটো চাব এতিয়া আপোনালোকে গেটখন বনাই আছে এয়া হোৱা নাই এতিয়া কমপ্লিট লিখিবলৈ বহুত বাকী আছে কথা পাতি থকাজন আমাৰ পাপা হয় তাতে মা বহি আছে তলত চাইডৰজনী মা হয়
মন্দিৰটো হৈছে এইটো। ইয়াতে ৰাস হয়, এইফালে ধুনীয়াকৈ হেৰি মণ্ডপ পাতি লয় মানে ৰাসৰ কাৰণে এক্সট্ৰাকৈ ইয়াত বনাই লয় জেগাটো বহুত ধুনীয়া লাগে চাবলৈ। পূজাৰীজন ভিতৰত এয়া খালী কাটিছে কুকু। এনেকৈ ৰেডি হৈ আছে আমাৰ খানা খোৱা, পূজা দিয়া, শৰাই দিয়া। কালি টোপোলা লৈ এতিয়া আমি যাম পথাৰলৈ খানা বনাবলৈ। বহুত চোকা দিছে আজি ৰ'দটো। আৰু মানুহ আছে আহিবলৈ, এয়া বহুত কমেই দেখিছে, আৰু আহিবলৈ আছেই। বহুত ভাল লাগিব আজি খানাটো খাই। ইমানকৈ মানে ইমান নাখাওঁ, আজি ফাৰ্ষ্ট টাইম খাম পাপাৰ মানে চব ফেমিলিৰ লগত। পাপাৰ গোটৰ যিটো ফেমিলি আছে টিচাৰ্ছ ফেমিলিটোৰ লগত এবাৰ ফাৰ্ষ্ট টাইম খাম। চববাৰে খায় কিন্তু আমাক একবাৰো নানে পাপাই। এবাৰ মানে আমাৰ ফেমিলি লৈ পেলাই আহিছোঁ আৰু মাহঁতক এবাৰো নানে। মই বাৰু আহিছোঁ, মাক নানে, ভণ্টিকো নানে। ফাৰ্ষ্ট টাইম আহিছে সিহঁতে। গৰুবিলাক আমাৰ তাততো গৰুৱে দেখিবলৈ নাই। ইমান ধুনীয়া লাগিছে গৰু পাই দেখিলে। বগৰী গছ হৈছে, বা চবতে বগৰী গছ। কিমান বগৰী খাব। আমাৰ বাইজি আহি গ'ল এয়া প্ৰসাদ খাবলৈ। আপোনালোকে ভিডিঅ' কৰি আছে দেই ৰান্ধনী। খানা বানা ৰেডি হৈ গ'ল এয়া। সেই মাংসটো দিয়া নাই বাৰু এতিয়াও। এইফালে একদম মোৰ ফেভৰেট মাংস ৰহ কৈছে। লিপষ্টিক আছেনে সুধিছে। লিপষ্টিক নাই, গ'ল মোৰো গ'ল খাই বৈ লিপষ্টিক গুচি গৈছে।
টেষ্টি বনাইছে কিন্তু বেয়া বনাই বা লিপষ্টিক চাওঁ বাৰটো আৰু গতি নাই খাই বৈ হৈ গ'ল একদম বহুত ভাগৰ লাগিছে এতিয়া যাওঁ টমটমত গৈ বহি থাকোঁ ভাগৰ লাগিছে বেগবোৰ লৈ লওঁ এই এলাহত একদম গতি নাইকিয়া হৈছে টমটমত গৈ বহি লওঁ আৰু নোৱাৰিছোঁ দেখিবলৈ বাই বাই আৰু কেতিয়া দেখিবলৈ পাওঁ তেতিয়া মই বায়ে বহি ল'লোঁ চবেই খাই আছে ভাগৰ বহুত লাগিছে যাওঁগৈ আৰু আকৌ কাঢ়ি থাকিব আমি যাওঁগৈ খাই বৈ লৈ বগৰী চিঙাত লাগিছে ঢেৰ বগৰী আছে বগৰী গছে গছ এইফালেও আছে ক'ত ছিঙিছগৈ ফুলৰ হান খাই বাপৰে যাওঁ আৰু বহুত ভাগৰ লাগিছে এটা দিনটো একো খোৱা নাই এতিয়া ভাতকেইটা খাইছোঁ ক'ব নোৱাৰা হৈ গৈছে এই টমটমত বহোঁগৈ আহি পাই গ'লোঁ নামঘৰটোত পোৱালিকেইটাও খাই বৈ ভাগৰ লাগি আছোঁ বাহিৰত বহি আছে আমি বহি লওঁ টমটমখনত তলতে আনিবা আমি কিন্তু টমটমতহে আহিছোঁ দেই এইখনেই টমটম আঠিঙা টমটমখন লৈ আহিছোঁ আৰু মন্দিৰ ইমান ধুনীয়া এটা বতাহ দি আছে ৰেলাই গৈছে গোটেইজনী বহি লওঁ আৰু দেখিছে মতা মেক্স প্ৰ' বুলি কৈ যে ইয়াত মতা মেক্স প্ৰ' ক'ত উঠিছে গৈ পেলাই মতা মেক্স প্ৰ' চয়নিকা বৰদলৈ ক'ৰ ওপৰত উঠিছে দেখিছে দেখিছে বাই বাই এয়া ভণ্টিয়ে বাইক থ'বলৈ গৈছে বাঘৰ ইয়াতে হয় বেছি দূৰ নহয় অলপ দূৰ আৰু মানে ভণ্টিয়ে থৈ আহিবগৈ আৰু লাহে লাহে আমিও ল'ম আৰু ৰাস্তা একদম বহুত বৰিং লাগিছে বাই বাই এই আমাৰ চব পাৰ্টিটো দুই এজন গ'লগৈ সিফালেদি পথাৰে পথাৰে পোনালে আৰু একদম শেষৰটো আৰু বিদায় পৰ্ব আৰু তোমাক উঠাব লাগে এয়া আমি বাচনৰ লগত এয়া কেমেৰামেন বা পাপা কেমেৰামেন বাই 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 গাইজ লাইক সাবস্ক্রাইব সাবস্ক্রাইব দিকে পাছৰা কমেন্ট কেনেকে হ'ব লাইক সাবস্ক্রাইব কমেন্ট শেয়ার জি পাৰে কৰি দিব মৰম দয়া কৰি আৰু বাই বাই গাইজ আজিলৈ লাইক